আপোনাৰ মনৰ ইচ্ছা পূৰণ কৰিব বিচাৰিছে নেকি বা আপুনি বহু দিনৰ পৰা কিবা এটা ভাবি আছে কিন্তু হেতু এতিয়ালৈকে কামটো হোৱা নাই বা আপুনি যদি কিবা বিচাৰি আছে লাইফত মানি বিচাৰি আছে বা যিকোনো বস্তু আপুনি যদি বিচাৰি আছে তেনেহলে কিন্তু পোৱা নাই আজি যদি এই ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই তেনেহলে আপোনাৰ মনৰ ইচ্ছা পূৰণ হ'ব পাৰে যেটো ভাবি আছিল হেতু হৈ যাব পাৰে আৰু প্ৰথমতে কম যে আপোনালোকে যদি বিশ্বাস কৰে এনেকুৱা বিলাক বস্তু তেনেহলে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব তেতিয়াহে আসলতে আপোনালোকে হে বস্তুটো লাভ কৰিব প্ৰথম কথা আসলতে বিশ্বাস যদি আপোনালোকে নকৰে তেনেহলে ভিডিওটো এতিয়াই এৰি কিনে গুচি যাওক আৰু যদি বিশ্বাস কৰে তেনেহলে ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাওক নিশ্চয় আপোনাৰ লাইফত কিবা গ্ৰো হ'বলৈ গৈ আছে বা নতুন কিবা আহি আছে গতিকে আহক আজি ভিডিওটো আৰম্ভ কৰো কিন্তু তাৰ আগতে ভিডিওটো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিওৰ বাবে আৰু মই বেছি দীঘলীয়া নকৰো ভিডিওটো ডাইৰেক্ট মই মূল বিষয়টো লৈ বা টপিকটো লৈ আহিব বিচাৰিছো আৰু বৰ্তমান সময়ত এনেকুৱা বহুত বেছি ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈ গৈছে যে আপোনাৰ মনৰ ইচ্ছা এটো টাইমত পূৰণ কৰিব পাৰে বা এনেকৈ লিখিলে আপোনাৰ মনৰ আশা পূৰণ হ'ব মনৰ ইচ্ছা পূৰণ হ'ব যিকোনো আশা আপুনি পূৰণ কৰিব পাৰিব কিন্তু আজি মই যেটো আপোনালোকক এটা মন্ত্ৰ দি যাব বিচাৰিম হে মন্ত্ৰটো আপোনালোকে যদি উচ্চাৰণ কৰে তেনেহলে নিশ্চয় 48 ঘণ্টাৰ ভিতৰত আপোনালৈ ভাল খবৰ আহিব পাৰে বা অকমান টাইম লাগিলেও কিন্তু আপুনি যেটো বিচাৰি আছে সৰু সুৰা উইচৰ কথা কৈ আছো বুলে আপুনি বহু দিনৰ পৰা মানিৰ প্ৰবলেমত আছে তেনেহলে হে মানি প্ৰবলেমটো আপোনাৰ লাহে লাহে দূৰ হৈ যাব পাৰে বা আপুনি বুলে বেলেগ এনে সৰু সুৰা কিবা বস্তু বিচাৰি আছে সেইবিলাক কিন্তু হঠাৎ আপোনাৰ উইচটো পূৰণ হৈ যাব যেটো ভাবি আছে হেতু পূৰণ হৈ যাব মনৰ আশাটো আৰু যদি দীঘলীয়া অকমান ডাঙৰ যদি আপুনি কিবা এটা ভাবি আছে ড্ৰিম যদি ভাবি আছে তেনেহলে অকমান টাইম লাগিব সদায় আপোনালোকে এই সুইচ ৱৰ্ডটো বা এই মন্ত্ৰটো আপোনালোকে উচ্চাৰণ কৰিব লাগিব আৰু দিনটোত আপোনালোকে যিকোনো সময়তে 5 পৰা 10 মিনিট সময় উচ্চাৰণ কৰিব লাগিব আৰু মনত আপুনি এটো ভাবি ল'ব লাগিব যে বা হে সুইচ ৱৰ্ডটো মতাৰ আগতে আপুনি মনৰ ভিতৰতে কল্পনা কৰি ল'ব লাগিব বা ইউনিভাৰ্সক বা ভগৱানক আপুনি প্ৰাৰ্থনা কৰি ল'ব লাগিব যে মোক এটো দিয়া মোক এটো লাগে এনেকৈ আপুনি কৈ ল'ব লাগিব তাৰ পাছত আপুনি এই সুইচ ৱৰ্ডটো মাতিব লাগিব আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো হে সুইচ ৱৰ্ডটো ব্ৰিং ডিভাইন হয় মই পুনৰ কৈছো ব্ৰিং ডিভাইন এনেদৰে আপোনালোকে যদি 108 বাৰ বা 5 পৰা 10 মিনিট যদি উচ্চাৰণ কৰে সদায় তেনেহলে আপোনাৰ লাইফত কি হ'ব আপুনি কিন্তু গম নাপাব বহুত বেছি মেজিক হ'বলৈ গৈ আছে আপোনাৰ লাইফ হয়তো চেঞ্জ হ'বলৈ গৈ আছে কিন্তু প্ৰথম কথা বিশ্বাস তাৰ লগতে নেগেটিভ আপোনালোকে একো নাভাবিব লাগিব যদি আপোনালোকে নেগেটিভ ভাবে হ'ব জানো আহিব জানো মোৰ ওচৰলৈ পইচা মোৰ কপালখনে বেয়া নেকৈ যদি ভাবে তেনেহলে কিন্তু নহব যদি আপোনাৰ সম্পূৰ্ণ বিশ্বাস আছে তেনেহলে এই সুইচ ৱৰ্ডটো বা এই মন্ত্ৰটো মাতিব পাৰে আৰু বহুত বেছি এটা পাৱাৰফুল মই সুইচ ৱৰ্ড বুলি কম আৰু যিসকলে বৰ্তমান সময়লৈকে বিশ্বাস কৰি মাতিছে তেওঁলোকে কিন্তু ৰিজাল্ট পাইছে আৰু যিসকলে বিশ্বাস নকৰে তেওঁলোকে কিন্তু একো ইয়াৰ পৰা লাভ পাব নোৱাৰে বা একো তেওঁলোকে ৰিজাল্ট নাপায় আৰু ডাঙৰ যদি আপুনি কিবা এটা ভাবি আছে ডাঙৰ যদি মনৰ আশা লৈ আছে তেনেহলে অকমান দিন লাগিব আৰু যদি সৰু সুৰা কিবা উইচ ভাবি আছে তেনেহলে কিন্তু 48 ঘণ্টা বা তাতকৈ সোনকালেও কেতিয়াবা এই মন্ত্ৰটো যেহেতু আপুনি উচ্চাৰণ কৰিছিলে সেই মনৰ আশা আপোনাৰ পূৰণ হৈ যাব পাৰে গতিকে ভিডিওটো যদি ভাল লাগিলে শেয়াৰ কৰি দিব বন্ধুবৰ্গৰ লগত আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও